সকলোলৈকে নমস্কাৰ। এইবাৰৰ মূল্য মনোৰঞ্জন। মনোৰঞ্জনৰ মহত্ব। দৈনন্দিন জীৱনত গতানুগতিকভাৱে একে কাৰ্যতে ব্যস্ত থাকিব লগা হ'লে মানুহৰ মনত আমনিৰ সৃষ্টি হয়। আৰু কাৰ্য যদি নীৰৱ ধৰণৰ হয়, কোনো নবীনতাই নাথাকে, তেন্তে কাৰ্যৰ বোজাটো আৰু অধিক অসহনীয় হৈ পৰে। এনেহ'লে শীঘ্ৰেই মানুহৰ তন মনত অৱসাদৰ সৃষ্টি হয়। এনে তন মনৰ অৱসাদৰ সময়ত যদি কোনোৱে হাঁহি ধেমালিৰ কাৰণে কোনো কৌতুক আদি কয়, নাইবা কোনো খহুতীয়া বা ৰসিক কথাৰ দ্বাৰা আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে, তেন্তে ই ভৰ গৰমৰ বেলিগা শীতল পানীৰ পৰশ যেন অনুভৱ হয়। মানুহৰ মনক লাগে সদায় মনোৰঞ্জন বা বিনোদন। মনোৰঞ্জন অৰ্থাৎ মনত সৃষ্টি হোৱা ৰঞ্জ বা অৱসাদক দূৰ কৰিবলৈ আৰু মনত আনন্দ বা ৰং লগাবৰ কাৰণে কৰা যিকোনো ধৰণৰ আনন্দদায়ী কাৰ্য। ই কোনো ধৰণৰ কথা, ক্ৰিয়া, অভিনয় বা নৃত্য, সংগীত আদিয়েই হওক, কোনো ৰসিক ব্যক্তিয়ে কোৱা ৰসিকতাপূৰ্ণ কথা, নতুবা কোনো কৌতুকপূৰ্ণ ৰং ধেমালি আদিয়ে হৃদয়ৰ গধুৰ ভাৱবোৰ দূৰ কৰি মনত ৰং লগায়। এনেকৈয়ে কোনো নিৰাশ বা উদাস বাতাবৰণত হাঁহি আনন্দৰ পৰিৱেশ সৃষ্টি কৰাটো মনোৰঞ্জন। সঁচা অৰ্থত সবল আৰু সকাৰাত্মক মনোৰঞ্জন মন বুদ্ধিৰ কাৰণে টনিক বা ঔষধ। এখন ট্ৰাক বা বাছ যেতিয়া বহুত দূৰ যাত্ৰা কৰে, তেতিয়া ইয়াৰ ইঞ্জিন গৰম হৈ পৰে আৰু সেই গৰম ইঞ্জিনক ঠাণ্ডা কৰিবৰ কাৰণে ঠাণ্ডা পানী ঢলা হয়, যাতে ইয়াৰ দ্বাৰা আৰু বহু দূৰ যাত্ৰা কৰিব পৰা যায়। এনেকৈয়ে যেতিয়া কৰ্মক্ষেত্ৰত কাম কৰি তন মনৰ শক্তি ক্ষয় হৈ মানসিক আৰু শাৰীৰিক তপনৰ অনুভৱ হয়, ইয়াক শীতল কৰাৰ উপায় হৈছে মনৰ মনোৰঞ্জন। যেনেকৈ মূৰ্ছিত হোৱা লক্ষ্মণক সঞ্জীৱনী বুটিয়ে পুনৰ জীৱন দিলে, এনেকৈয়ে নিৰাশ বা মৰি থকা মনক পুনৰ সজীৱ কৰি তুলিবলৈ মনোৰঞ্জন সঞ্জীৱনী বুটিতকৈ কম নহয়। কাম যিকোনো ধৰণৰেই নহওক কিয়, শাৰীৰিক কষ্ট পৰিশ্ৰমৰ বা বৌদ্ধিক অৰ্থাৎ মগজু খটুৱাই কৰা কাম, সকলোতে শক্তি ব্যয়টো নিশ্চয় হয়েই। কিন্তু মনোৰঞ্জনৰ পৰা ক্ষয় হোৱা শক্তি পুনৰ পৰিপূৰণ হৈ যায়। অতীতৰ ৰজা মহাৰাজাসকলেও মনৰ অৱসাদ দূৰ কৰিবলৈ মনোৰঞ্জনৰ কাৰণে নানান ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। এনেকৈ অতীজৰ জনতা জনাৰ্দনেও দিনটোৰ সকলো কাম কাজ অন্ত কৰি সন্ধিয়াত ভজন কীৰ্তন, গীত সংগীত, অভিনয় আদিৰ মাধ্যমেৰে মনোৰঞ্জন কৰিছিল আৰু তন মনৰ ভাগৰ দূৰ কৰিছিল। বালক কৃষ্ণৰ মনোৰঞ্জনকাৰী কাৰ্যকলাপেও মানুহক কিমান আনন্দ দিয়ে। এনেকৈয়ে শিশুসকলৰ অনেক ধৰণৰ কাৰ্যকলাপেও মানুহৰ মনক আনন্দ দিয়ে। ল'ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে মনোৰঞ্জন বিচাৰে আৰু মনোৰঞ্জনৰ কাৰণেই অগণন প্ৰকাৰৰ সাধন সুবিধাৰ নিৰ্মাণ কৰিছে। বোলছবি যেনেকৈ মানুহৰ মনোৰঞ্জনৰ এক সাধন, ঠিক তেনেকৈয়ে সৰু সুৰা খেল ধেমালি আদি কৰি আনন্দ লোৱাটো মনোৰঞ্জন। এনেকৈয়ে মনোৰঞ্জনবিহীন জীৱনটো ভাবিবই নোৱাৰি। মনোৰঞ্জন সুখী আৰু আনন্দময় জীৱনৰ কাৰণে প্ৰাণবায়ু অৰ্থাৎ অক্সিজেনৰ সমান। অতঃ সকাৰাত্মক সাত্বিক মনোৰঞ্জন কৰক, তন মনক সজীৱ সতেজ কৰি ৰাখি জীৱন যাত্ৰাৰ আনন্দ লওক। এয়াই আপোনালৈ আন্তৰিক শুভকামনা থাকিল। ধন্যবাদ।